হেল্ল' ফ্ৰেণ্ডছ, মই ভণ্টাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আজি মই কথা পাতিম মুখত ব্যৱহাৰ কৰিব নলগা 7টা বস্তুৰ বিষয়ে। তো ফ্ৰেণ্ডছ, বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধুনীয়া সৌন্দৰ্য কোনেওনো নিবিচাৰে। বহুতো ছোৱালী বা মহিলাসকলে মুখৰ সৌন্দৰ্য বঢ়াবলৈ বহুত দামী ক্ৰীম, লোচন, ফেচ ৱাছ ইউজ কৰে। তাৰ উপৰিও কিছুমানে বহুতো ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰে আৰু কেতিয়াবা মুখত এনে কিছুমান বস্তু প্ৰয়োগ কৰে যি লাভৰ সলনি ক্ষতি কৰিব পাৰে। তেনে পৰিস্থিতিত মহিলাসকলে জনা উচিত কিহৰ ফলত ছালৰ ক্ষতি হ'ব পাৰে। বলকচোন জানো আমি কি বস্তু মুখত ইউজ কৰিব নালাগে। নাম্বাৰ 1, ভিনেগাৰ। ভিনেগাৰ কিছুমান মহিলাই মুখৰ দাগ আঁতৰাবলৈ ভিনেগাৰ ব্যৱহাৰ কৰে, কিন্তু যদি ভিনেগাৰত পানী মিহলি নকৰাকৈ মুখত প্ৰয়োগ কৰা হয়, ইয়াৰ ফলত ছালৰ খজুৱতি আৰু দাগ হ'ব পাৰে। নাম্বাৰ 2, বিয়েৰ মুখত লগাব নালাগে। বিয়েৰ মুখত লগালে বিয়েৰত থকা এচিডে ছাল শুকান কৰাৰ লগতে ছালৰ জ্বলা-পোৰাও কৰে। নাম্বাৰ 3, বেকিং ছ'ডা। বেকিং ছ'ডা যদিও ছালৰ বহুতো উপকাৰ কৰে, কিন্তু পানী যোগ নকৰাকৈ যদি বেকিং ছ'ডা ছালত প্ৰয়োগ কৰে তেতিয়াহ'লে শালমইনা আৰু দাগ হ'ব পাৰে। নাম্বাৰ 4, পুদিনাৰ পাত। কিছুমান ছোৱালীয়ে পুদিনা পাত মিহিকৈ পিহি মুখত মাস্ক হিচাপে ব্যৱহাৰ কৰে, কিন্তু ইয়াৰ ফলত ছাল ৰঙা পৰা আৰু শালমইনা হোৱাৰ দৰে আশংকা থাকে। নাম্বাৰ 5, টুথপেষ্ট। মুখত টুথপেষ্ট প্ৰয়োগ কৰাৰ ফলত ছালৰ খহটা হয় আৰু অকালতে কোচ পৰাৰ সমস্যাই দেখা দিয়ে। নাম্বাৰ 6, বডি লোচন। হাত আৰু ভৰিৰ আৰ্দ্ৰতা আঁতৰাবলৈ বডি লোচন ব্যৱহাৰ কৰা হয়, কিন্তু যদি আপুনি হাত-ভৰিত লগোৱাৰ উপৰিও যদি মুখত বডি লোচন প্ৰয়োগ কৰে তেন্তে মুখৰ ৰং ক'লা হৈ পৰে। নাম্বাৰ 7, ভেসলিন। বহুতে ওঠত ভেসলিন লগোৱাৰ উপৰিও মুখৰ ছালত ভেসলিন প্ৰয়োগ কৰে, কিন্তু ইয়াৰ ফলত ধূলিৰ কণাবোৰ ছালত লাগি থাকে, যাৰ ফলত মুখৰ ছালত থকা সৰু ছিদ্ৰবোৰ বন্ধ হৈ যায়। তো ফ্ৰেণ্ডছ, এইকেইটা বস্তু কেতিয়াও মুখত নলগাব। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।